নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ৰণবীৰ এণ্ড ব্লগ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই কেইটামান কৌতুক দিম। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কৌতুকটো শুনক। কিছুমান ছোৱালীক জোনৰ লগত তুলনা কৰিবলৈ মন যায়, যাৰ কোনো নিজা পোহৰ নাথাকে, কেৱল মেকআপৰ বলতে উজ্বলি থাকে। হঠাৎ মাথাই খুন্দা খালে অন্য দেশত। আই এম চৰি, আমাৰ অসমত মাথাটো আৰু এবাৰ যুঁজাই দিয়া, নহ'লে শিং গজিব। অভয় ককা, আপুনি শুই থাকিলেও চশমা কিয় পিন্ধে? ককা, যাতে মই সপোনবোৰ স্পষ্টকৈ দেখোঁ। শিক্ষয়িত্ৰী, পৃথিৱীত কোনে প্ৰথমতে আহিছে, কণী নে কুকুৰা? ছাত্ৰ, কণী। শিক্ষয়িত্ৰী, কেনেকৈ? ছাত্ৰ, বাইদেউ, মই ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ বাবে কণী আৰু ৰাতিৰ আহাৰৰ লগত কুকুৰাৰ মাংস পাওঁ, গতিকে কণীয়ে প্ৰথমতে আহিব লাগিব। ল'ৰা এজনে মোনা এখন চুৰ কৰোঁতে ধৰা পৰিল। পুলিচ, এনেদৰে বস্তু চুৰ কৰি তুমি নিজৰ জীৱনটো কিয় ধ্বংস কৰি আছা? তুমি কোনো ভাল কাম নকৰা কিয়? ল'ৰা, কি কৰিম, আমাৰ স্কুল ছুটি হোৱালৈকে সময়লৈকে আটাইবোৰ বেংক প্ৰায় বন্ধ হৈ পৰে। কি? ৰাতি ভাত খোৱাৰ লগে লগে শুব নাপায়, সেইকাৰণে অলপ সময় ফেচবুক আৰু হোৱাটছএপ চলাব লাগে, যাতে খোৱাখিনি হজম হয়। এজন মানুহে নতুন দিল্লী আৰু নিউয়ৰ্কৰ মাজৰ সময়ৰ ব্যৱধানটো জানিব বিচাৰিছিল। সেয়ে তেওঁ পৰ্যটকৰ অফিচলৈ ফোন কৰিছিল আৰু সুধিছিল, অনুগ্ৰহ কৰি আপুনি মোক নতুন দিল্লী আৰু নিউয়ৰ্কৰ মাজৰ সময়ৰ ব্যৱধানটো ক'ব পাৰিবনে? অফিচাৰজন নিশ্চিত নাছিল আৰু কৈছিল, 1 মিনিট মহাশয়। মানুহজনে কৈছিল, ধন্যবাদ, আৰু ফোনটো ওলমাই থৈ দিছিল। সীমা, দেউতা, চকু দুটা জপালেও মই দেখা পাই থাকোঁ। দেউতাক, তেন্তে পৃথিৱীত তুমি কি দেখা পোৱা? সীমা, অন্ধকাৰ। শিক্ষক, ঘৰত কাৰেণ্ট, বিদ্যুৎ নাথাকিলে কেনেধৰণৰ সমস্যা হয় তাৰ বিষয়ে কিবা ক'ব পাৰিবানে? বিক্ৰম, আমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহওঁ, কাৰণ আমাৰ ঘৰত ইনভাৰ্টাৰ আছে। মাকে তেওঁৰ দুষ্ট সন্তানক, তুমি আকৌ কাজিয়া কৰি আছা আৰু সেয়েহে তুমি তোমাৰ 3টা দাঁত হেৰুৱাইছা। দুষ্ট সন্তান হাঁহি, সেইকেইটা মই হেৰুওৱা নাই মা, সেইকেইটা এতিয়াও মোৰ জেপতে ৰাখিছোঁ।